আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মতে বিশ্বনাথ জিলা কংগ্ৰেছে আমি প্ৰথমবাৰৰ কাৰণে শিক্ষক দিৱস আমাৰ দলীয় মঞ্চত আমি পাতিছোঁ। অৱসৰপ্ৰাপ্ত শিক্ষকসকলক আমি মাতি আনি আজি 31জন শিক্ষকক আমি বিভিন্ন জনগোষ্ঠী বিভিন্ন ভাষাভাষী ৰিটায়াৰ্ড শিক্ষকক আমি মাতি আনি আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আমাৰ জিলা কাৰ্যালয়ত। আৰু তেখেতসকলে যথেষ্ট ভাল পাইছে। আমিও উপলব্ধি কৰিছোঁ যে যিসকল শিক্ষকৰ দ্বাৰা দেশ গঢ়াৰ ক্ষেত্ৰত তেখেতসকলৰ অৰিহণা, মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত তেখেতসকলৰ অৰিহণা আছে। আৰু সেই শিক্ষকসকলক অৱসৰ লোৱাৰ পিছত আমি তেখেতসকলৰ কথা কেতিয়াও চিন্তা নকৰোঁ। তেখেতসকলে যথেষ্ট দুখ কষ্ট কৰি তেখেতসকলৰ জীৱনত এই মানুহ গঢ়াৰ ক্ষেত্ৰত যিখিনি অৰিহণা যোগাই গৈছে আৰু সেইসকল মানুহে আজি দেশ শাসন কৰি আছে। আমি তেখেতসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো আমাৰ যথেষ্ট গুৰুত্বপূৰ্ণ এটা বিষয়। সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱ ভাৰতৰ প্ৰয়াত ৰাষ্ট্ৰপতি, তেখেতৰ প্ৰথমে উপ ৰাষ্ট্ৰপতি আছিলে আৰু তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি অনুষ্ঠানটো পতা হৈছে। তেখেতক কিছুসংখ্যক ব্যক্তিয়ে তেখেতৰ জন্ম দিৱস পালন কৰিবৰ কাৰণে অনুৰোধ কৰোঁতে তেখেতে কৈছিলে যে মোৰ জন্মদিন যদি তোমালোকে শিক্ষকসকলৰ সন্মান দিয়াৰ কাৰণে তোমালোকে অনুষ্ঠান কৰা তেতিয়াহ'লে মই খুব নথৈ আনন্দিত হ'ম। আৰু তেতিয়াৰ পৰাই 1962 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে সমগ্ৰ ভাৰতবৰ্ষত সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আৰু তেখেত জানেই আপোনালোকে যে 1954 চনত তেখেতে ভাৰত ৰত্ন পাইছিলে। তেখেত দাৰ্শনিক পণ্ডিত আছিলে। তেখেত নিজে হিন্দু ধৰ্মৰ যদিও হিন্দু ধৰ্মৰ প্ৰতি তেখেতৰ অৰিহণা যথেষ্ট আছে, কিন্তু তেওঁ ধৰ্ম নিৰপেক্ষ হিচাপে আজি হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰাৰ কাৰণে তেখেতে বিদেশতো গৈ পেলাই যথেষ্ট ভাষণ আদি দিছিলে। কিন্তু আজিৰ যুগত হিন্দু ধৰ্ম হিন্দু ধৰ্মীসকলক কিছুমান বিশেষ দলৰ মানুহে বা RSSৰ আচলতে আজি হিন্দু ধৰ্ম থকা নিচিনা বুজাবলৈ গৈছে। আজি দেশত বিভাজন আনিছে চাৰিওফালৰ পৰা। আজি সৰ্বপল্লী ৰাধাকৃষ্ণনক অপমান কৰা হৈছে, তেখেতৰ দৰ্শনৰ ওপৰত অপমান হৈছে। আজি RSS আৰু বিজেপিয়ে আজি ধৰ্ম নিৰপেক্ষতা নাইকিয়া কৰিবলৈ গৈছে আজি দেশত। আৰু শিক্ষক সমাজক তেখেতসকলক যি সন্মান প্ৰদৰ্শন কৰিছে, আমি যোৱাটো কাৰ্যকালত আমি যোৱা এই চৰকাৰৰ দিনত, সোণোৱাল চৰকাৰৰ দিনত প্ৰাক্তন এজন শিক্ষামন্ত্ৰীয়ে শিক্ষা গুৰুসকলক মাতি আনি কেনেধৰণৰ অপমান কৰিছিলে, আজি আমি শিক্ষক দিৱসৰ দিনা আমি গৰিহণা দিছোঁ। তেনেকুৱা শিক্ষক সমাজক যাতে তেনেকুৱা ব্যৱস্থাৰ দ্বাৰা অপমানিত নকৰে। আৰু আমি অনুৰোধ ৰাখিছোঁ শিক্ষক সমাজে আজি আমাৰ যি দলে আজি দেশ স্বাধীন কৰি পেলাই আজি দেশৰ বিভিন্ন ধৰ্ম নিৰপেক্ষতা বৰ্তাই ৰাখিব বিচাৰিছে, এই দলক আমাৰ শিক্ষক সমাজে দিহা পৰামৰ্শ দি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব। আৰু যিসকল শিক্ষক এতিয়াও দৰমহা আদি নিয়মীয়াভাৱে পোৱা নাই আৰু আত্মহত্যা যাবৰ কাৰণেও তেওঁলোকে মনস্থ কৰিছে, এই শিক্ষকসকলক নিয়মীয়া কৰি চাকৰি ব্যৱস্থা আজি শিক্ষক দিৱসৰ দিনাই মই এই মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ যাতে তেখেতসকলৰ উন্নয়নৰ কাৰণে চৰকাৰে পদক্ষেপ